হেল্ল' আজি স্পেচিয়েল বেগন ভৰ্তা। এইটো বেঙেনাটো পুৰি লৈ বাকলি গুচাই এনেকৈ দি দিব লাগে। লগত মটৰ, আলু আৰু পিঁয়াজ, নহৰু, আদাৰ তৰকাৰ, কেঁচা জলকীয়া, টমাটৰ বছ আৰু দীঘল দীঘলকৈ এনেকৈ দি দিব লাগে। বছ এইটো হ'লেই বেগন ভৰ্তা। অকল ধনিয়া পাউডাৰ দিছোঁ, বছ অ'কে। বন্ধাকবি ভাজি, আলু আৰু মটৰ দি আজি স্পেচিয়েল ডিছ এইকেইটা। আৰু এটা দেখুৱাম বাৰু, বেগন ভৰ্তা। ৱাও, এইটো খাবলৈ বেছি মজা মই এইটো লওঁ বনালে। বেগনৰ ভৰ্তা বছ হৈ গ'ল। হেল্ল' হৈ গ'ল হা। চাউলৰ জিৰা ৰাইচ কৰিলোঁ, বেগন ভৰ্তা। বেগনটো দেখিছে আৰু এয়া দেখুৱাই দিছিলোঁ। এয়া হৈছে বনকবি চব্জি, এয়া হৈছে পনীৰ, চাহী মছলা দালি, য়েছ। আৰু এয়া চিম্পুল ঔটেঙা দিয়া দাইল, মচুৰ দাইল। এতিয়া খাব পাৰে দেই। আমাৰ নখোৱাৰ নিচিনা কৰি পেলালোঁ আমাৰ হিৰ' টুপিটোৱে ৰোৱা নাই। কৃষ্ণ কৃষ্ণ লোৱা এতিয়া। এতিয়া নিজে নিজে ঐ লুকুৱাই থক। ইমান ধুনীয়াকৈ দিছা, মোকো দিছা নিদিয়া সেইবুলি বেছি দি নিদিবা। ৰান্ধনি বুলি কোৱা মালিকতকো। ঐ চব কথা বাদ দি এইটো নতুন জহা চাউলৰ ন ভাত দেই। এইকেইটি ইমানকেইটা দিওঁ দেই ন ভাত। কৃষ্ণ কৃষ্ণ, এই তাই যে চব জানে, মইহে নেজানো। আৰু লৈ লৈ থাকিবা কিন্তু দেই। ইমান ধুনীয়া দেখাইছে চোৱা ৰংটো। খোৱা হৈ গ'ল। আজিহে মই লগত বহি খাবলৈ লৈছোঁ দেই ৰাইজসকল, নহ'লে মই ভাত চিন্তুৱে পাৰিব খাব। হৈ গ'ল আৰু আনো কৃষ্ণ খাওঁ দেই। আৰু কি, মই ৰান্ধনীজনীয়ে যদি তেনেকুৱা হয় আৰু নেখাম নি ন। কৃষ্ণ খোৱা। এই কটৰী আছেনে, কটৰীত দি দিয়া নেকি? তেওঁ গাখীৰৰ হেৰি নেখায় এইটো এদিন, কিন্তু মাছকণ খালেও খাব পাৰিলেহেঁতেন। আন্দা থাকি গৈছিলে। আন্দা মানে এই লোৱা হাতে লৈ যোৱা, এনেকৈ দি দিওঁ যা, হাত ধোৱা মোক। কৃষ্ণ লোৱা, তোমাক সেইটো ভগা চিনটো লোৱা, আপুনি লওক, মই লওঁ দেই।